আছোঁ মোৰ নিজৰ ঘৰখনত। সদায় মোৰ ভিডিঅ' দিওঁ মামাহঁতৰ ঘৰৰ পৰা, তাতে দোকান, তাতে থাকোঁ মই। আৰু আজি আমাৰ ঘৰত আহিছোঁ, একে গাঁৱতে আমাৰ ঘৰ। গতিকে ভিডিঅ'টো বনোৱাৰ অৰ্থ এটাই হ'ল, মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। আপোনালোকে দেখিয়ে মই সদায় বজাৰ যেতিয়া মাৰ লগত যাওঁ, সদায় এটা ভিডিঅ' বনাওঁ আৰু আপলোড দিওঁ। আৰু মই সেইদিনাখন গোটেইকেইটা ভিডিঅ' আপলোড কৰি এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ'টোত এগৰাকী বাইদেৱে মোক কমেণ্ট কৰিছিল, বাইদেউ মানে দাদা মই নাজানো, তেওঁ কমেণ্ট কৰিছিল যে ময়ো এনেকৈ বজাৰত গৈছিলোঁ, মানুহে হাঁহে, মানুহে বেয়াকৈ কয় আৰু ঘৰৰ মানুহে গালি পাৰে, হাঁহে, মানে ছাপোৰ্ট নকৰে। আচলতে মই কি ক'ম, মানুহে বহুত কথা ক'ব, বহুত কথা আপোনাক ক'ব, বেয়াকৈ ক'ব, ভালকৈ ক'ব। মোকো কৈছে, মোকো নোকোৱা নহয়, বহুত কথা শুনিছোঁ, কাণৰ আগতেও শুনিছোঁ, এনেকৈ পিছত কোৱাও শুনিছোঁ। ভাল বেয়া চবেই কয়, বেয়াকৈ কোৱাবোৰ এনেকৈ দলি মাৰি পেলাই দিছোঁ, আৰু ভালকৈ যিবিলাকে কয় মৰম দিয়ে সেইবোৰ আঁকোৱালি লৈছোঁ, আৰু লৈ আগুৱাই আগুৱাই আহি আজি এই পৰ্যায়টো পাইছোঁহি। আৰু এইখিনিতে মই এটা কথা কওঁ, মই অনলাইন বিজনেছ কিয় কৰিলোঁ, কি কাৰণে কৰিলোঁ। আমাৰ ঘৰৰ অৱস্থা আপোনালোকে জানে, একেবাৰে শোচনীয় আমাৰ ঘৰৰ অৱস্থা। আমি যদি আমাৰ ঘৰৰ অৱস্থা বেয়া বুলি, সেই বেয়া আৰু কিনো কৰিম বুলি যদি আমি সেই বেয়া অৱস্থাতে থাকি আগুৱাই নগৈ যদি এনেকৈ খাই বৈ থাকোঁ, সেইটোহে আমাৰ কাৰণে বেয়া কথা। বেয়া ঘৰত জন্ম লোৱাটো কেতিয়াও বেয়া কাম হ'ব নোৱাৰে। বেয়া ঘৰত জন্ম লৈও ভাল সংস্কাৰ লৈ ভাল কাম কৰি সেই ঘৰখন উন্নত কৰিব পাৰে মই ভাবোঁ। গতিকে বেয়া ঘৰত বা বেয়া ঘৰ বুলি মই কেতিয়াও নকওঁ, দুখীয়া ঘৰত জন্ম লৈ পেলাই যদি দুখীয়া হৈয়ে থাকি যাওঁ আমি, সেইটোহে বহুত বেছি লাজৰ কথা হয়। গতিকে দুখীয়া ঘৰত জন্ম হৈ আমি ধনী হ'ব পাৰোঁ, ধনী নহ'লেও ভাল হ'ব পাৰোঁ। মানে কি কৈছোঁ বুজি পাইছে নহয়? কোৱা নহয় যে আমাৰ ঘৰৰ অৱস্থা বেয়া বুলি মই খাবলৈ পোৱা নাই, শুবলৈ পোৱা নাই, পিন্ধিব পৰা নাই, তেনেকুৱা নহয়। মোক ভালকৈ ৰাখিছে, অভাৱত নোহোৱাকৈ মোক ৰাখিছে। তথাপিও মই অলপ হেল্প কৰোঁ, যিহেতু আমাৰ অনলাইন বিজনেছো কৰিবলৈ সুবিধা হয়, বস্তুবোৰ দিব পাৰি আৰু ঘৰতে ধুনীয়াকৈ কৰিব পাৰি। সেইকাৰণে মই কৰিলোঁ। মোৰ মা বজাৰত যায়, পাপাও বজাৰত যায়, আৰু মই অনলাইন বেচোঁ। মোৰ দাদা পঢ়ি আছে। গতিকে মানুহৰ কথা শুনি আমি যদি পিছ হুহুকি আহোঁ, আমাক আৰু চান্স পাব, সেইবোৰ দুৰ্বল বুলি ভাবোঁ। যদি আপুনি নিজে জানে যে হয় এই কথাটো বা সেই আপুনি যোনটো ছাইডত আছে সেই ছাইডটো শুদ্ধ আৰু আপুনি কৰি থকাটো শুদ্ধ, গতিকে মানুহৰ ক'ৰবাৰ কথা শুনি পেলাই কৰি আছে, তেতিয়াহে আপোনাক মানুহে সমালোচনা কৰিব। মানুহে ক'ব, মোকো বহুত মানুহে কয়, যাৰ আগত কয় তেওঁ আহি মোক কয় যে অমুক ক'লে এনেকৈ তেনেকৈ। তেওঁলোকে আচলতে মোক ভাল পায়, সেইকাৰণে আহি কয়। আৰু মই কি কৰোঁ, সেইবোৰ এনেকৈ পেলাই দিওঁ, যা কৈছে কওক। সেইবোৰ যদি ধৰি থাকোঁ কেতিয়াও আগুৱাই যাব নোৱাৰিম। আপোনাকো মই কৈছোঁ, আগুৱাই যাওক, কাৰো কথা শুনি পিছ হুহুকি নাহিব। আৰু এনেকৈ এদিন সপোন আছে, নিজৰ এইখন ঘৰ দেখিছেনে, চৰকাৰে দিয়া এখন ঘৰত আছোঁ। এই ঘৰখন এদিন ভালকৈ বনাম। এইখন আমাৰ চোতালখন, ইয়াত এখন গাড়ী থিয় কৰিম, মা পাপাক লৈ ক'ৰবাত যাম। বহুত সপোন আছে, বহুত সপোন আছে। প্ৰত্যেকজনী ছোৱালীয়ে অকল বিয়াৰ সপোনটো দেখি নাথাকে। প্ৰত্যেকজনী ছোৱালীয়ে চিন্তাধাৰাবোৰ একেই নহয়, মেকআপ প্ৰডাক্ট কিবা এইবোৰ চিন্তা কৰি নাথাকে, সকলো ছোৱালী একেই নহয়। গতিকে মই ভাবোঁ ঘৰখন অকণমান উন্নতি কৰোঁ। দাদাও কৰি আছে, দাদাৰ লগতে ময়ো অকণ হেল্প কৰোঁ, দাদাও আছে। গতিকে এনেকৈ কৰি আছোঁ। আপোনালোকে আনিব দিয়া। ভিডিঅ'টো বনাই আছিলোঁ, পাপা মানে বজাৰত গৈছে, মই কি খাওঁ সেইটোহে মেইনলি, মানে চন্দা মাছ আনিবনে সুধিছে। চন্দা মাছটো খোৱাত নহ'ব, ৰৌ মাছ আনিব কোৱা, সৰু হ'লেও আনিব কোৱা, একো নহয়। ৰৌ মাছ আনিব দিছোঁ। বাৰু ভিডিঅ'টো ইমানতে ৰাখিছোঁ। সকলোৱে আগুৱাই যাওক, সকলো ভালে থাকক, আৰু মোকো আপোনালোকে মৰম দি যাব। ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই। এইখন আমাৰ ঘৰখন দেখিছেনে? এইখিনি মই বৰ মৰম লাগে, হাঁহ মুৰ্গীবোৰ এনেকৈ থাকে যে।